গাঁৱৰ ঘৰৰ পৰিৱেশ চাবচোন দেই, কিমান সৌন্দৰ্য গাঁৱৰ পৰিৱেশবোৰ। এয়া তামোলৰ গছ, জালুকৰ গছ, এইফালে কোমোৰা লাগিয়ে আছে। কোমোৰা ভালেমানটা লাগি আছে, এইফালে ৰঙালাও লাগি আছে। এইবোৰ তামোল গছৰ লগে লগে এইবোৰ জালুকৰ গছ, জালুকো লাগি আছে বাৰু। জালুক লাগি আছে এইফালে চব। এয়াই হ'ল গাঁৱৰ পৰিৱেশ, ইমান সৌন্দৰ্য বাৰু চাওকচোন। এইফালে ৰাবাব টেঙা গছ, এইবোৰ হ'ল টেমাত, এইবোৰ হ'ল তামোল গছ। এইফালে এইবোৰ হ'ল তামোল গছ, কিমান তামোল গছ আছে। এইফালে এইটো ভঁৰাল, এইফালে ধানৰ ভঁৰাল হয় এইটো। পিছফালে আৰু তামোল গছ আছে বাৰু, এই আগফালটোকে দেখাইছোঁ মই। পিছফালে পুখুৰী আছে, পুখুৰীত মাছ আছে, তামোল গছ আছে, টেঙা গছ আছে, বিভিন্ন ধৰণৰ গছ আছে তলতো পিছফালেও।